আপুনি হয়তো PhDত যিবিলাকে ইউনিভাৰ্চিটি লেভেলত ৰিচাৰ্চ কৰে আপুনি যদি ফিজিক্স কেমেষ্ট্ৰি পঢ়ি থকা একজন ছাত্ৰ বা ছাত্ৰীক আপুনি সেই বিষয়বিলাক এটা বৈজ্ঞানিক ধাৰণাৰে এনালাইচিছ কৰিবৰ কাৰণে যদি উলিয়াই দিয়ে প্ৰতিটো শ্লোক ভগৱানে দিয়া যিকেইটা কোৱাণ্টাম ফিজিক্সে এতিয়া প্ৰুভ কৰি আছে আপোনালোকে হয়তো চকুত নপৰে হয়তো পৰে যদি গুৰুত্ব নিদিয়ে যিবিলাক কথা যেনে ধৰি লওক কোৱাণ্টাম এণ্টাংগলমেণ্ট ফিজিক্স পঢ়া বা কেমিষ্ট্ৰি পঢ়া মানুহখিনিয়ে হয়তো এইখিনি বুজি পাব 2023 নোবেল প্ৰাইজ ঘোষণা কৰিছিল ফিজিক্সত কোৱাণ্টাম এণ্টাংগলমেণ্ট আৰু সেই কোৱাণ্টাম এণ্টাংগলমেণ্টে এনেকৈ পৃথিৱীখনক আগুৱাই লৈ যাব আৰু যোনে আগুৱাই নিব যিসকল বিজ্ঞানীয়ে কোৱাণ্টাম ফিজিক্সত ৰিচাৰ্চ কৰিব সেইসকলে এদিন পৃথিৱীত ৰাজ কৰিব সেইসকলে পৃথিৱীত নিজৰ হেজিমনি দেখাব তো আপোনাৰ হাতত সেইখিনি ৰিচাৰ্চ আছিল সেইখিনি ৰিচাৰ্চ আপোনাৰ হাতত আছিল শ্ৰীমদ ভগৱত গীতাখন আমাৰ এখন বৈজ্ঞানিক পুথি য'ত আপুনি প্ৰতিটো শ্লোকত বিজ্ঞানৰ প্ৰতিটো সূত্ৰ আইনষ্টাইনে দি যোৱা নিউটনে দি যোৱা আপুনি